জয় হিন্দ দোস্ত স্বাগতম জানাইছোঁ মোৰ সোণৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তো বন্ধুসকল আজি কৰিমগঞ্জ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউৰ কাৰণে নিজৰ ল'ৰাক পাছ কৰাই দিয়াৰ বাবে তিনিজন আৰক্ষী জোৱানে এতিয়া জেলত যাবলগীয়া হৈছে সো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই লওক ভালদৰে ব্ৰেকিং নিউজ কৰিমগঞ্জত আৰক্ষীৰ জালত আৰক্ষী নিজৰ সন্তানক শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ অভিযোগত তিনি আৰক্ষীক আটক কৰা হৈছে আটক আৰক্ষী কেইজনৰ নাম ক্ৰমে ইন্সপেক্টৰ তাপস সিনহা সাব ইন্সপেক্টৰ বলাই চন্দ্ৰ আৰু নাৰ্ছিং ষ্টাফ দেৱাশিষ সিনহা তিনিজন আৰক্ষী বুলি জানিব পৰা গৈছে আৰু কৰিমগঞ্জত চলি থকা শাৰীৰিক পৰীক্ষাত কৰ্তব্যৰত আছিল তিনিওগৰাকীৰ সন্তান শাৰীৰিক পৰীক্ষাত অনুতীৰ্ণ হোৱা স্বত্তেও উত্তীৰ্ণ কৰাই দিছিল চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আটক কৰা হৈছে তিনিজন আৰক্ষীক আৰক্ষীৰ জালত আৰক্ষী পৰিছে এবাৰ এক ব্ৰেকিং নিউজ আমি নিউজ লাইভৰ দৰ্শকক জনাইছোঁ কৰিমগঞ্জত আৰক্ষীৰ জালত আৰক্ষী নিজৰ সন্তানক শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ অভিযোগত তিনি আৰক্ষীক আটক কৰা হৈছে আটক হৈছে ইন্সপেক্টৰ তাপস সিনহা সাব ইন্সপেক্টৰ বলাই চন্দ্ৰ আৰু নাৰ্ছিং ষ্টাফ দেৱাশিষ সিনহা তিনিওজন আৰক্ষী কৰিমগঞ্জত চলি থকা শাৰীৰিক